প্ৰথমতে আগটো মিহিকে চিলাই ল'ব। চিলোৱাৰ পাছত সূতাখিনি এনেকৈ বেজিৰে একেবাৰে আগকণত এনেকৈ লগাই গাঁঠি মাৰি ল'ব গোটেইখিনি। তাৰপিছত গাঁঠি মৰা হৈ যোৱাৰ পাছত এনেকৈ গোটেইখিনি গাঁঠি মাৰি ল'ব। তাৰ পাছত এইখিনি পকাব লাগিব আৰু পকাই হোৱাৰ পাছত আমি দহিখিনি গুঠিব পাৰিম। এনেকৈ গোটেইখিনি গাঁঠি মাৰি ল'ব। তাৰ পাছত এইখিনি পকাব লাগিব আৰু পকাই হোৱাৰ পাছত আমি দহিখিনি গুঠিব পাৰিম। কেনেকৈ গুঠিম আপোনালোকক দেখাই গৈ আছোঁ, আপোনালোকে চাই যাওক। এইখিনি মানে ভৰিত এনেকৈ অকণমান পানী লগাই এনেকৈ ভৰিত পকাব লাগে আৰু হাততো পকাব পাৰি, কিন্তু ভৰিত পকাবলৈ অলপ সহজ হয়। সেইটো কাৰণে আপোনালোকে চাব, আপোনালোকে ভৰিত পকাব পাৰে নে হাতত পকাব পাৰে। আৰু এনেকৈ পকাব। এয়া হৈ গ'ল, এনেকৈ পকাই ল'ব। মানে পাটৰ কাপোৰত হ'লে এনেকৈ কৰিব পাৰে, কাৰণ কিছুমানে আগটো উলিয়াবলৈ বেয়া পায়। এনেকৈ সূতা লগাই পেলাই এনেকৈ পকাই ল'ব। মই যে দেখাইছোঁ ভৰিত কেনেকৈ পকাই লয়। এনেকৈ পকোৱাৰ পাছত আমি দহিটো গুঠিম আৰু দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ মানে গুঠোঁ। এইটো সূতাটো বৰ্ণালী পাট মানে মুঠি সূতা কিনি লৈছোঁ। কিনাৰ পাছত মানে বহুত পিছল হয় ন, সেইটো কাৰণে বটিবলৈ অলপ দিগদাৰ হয়। এনেকৈ আপোনালোকে পানীত তিয়াই ল'ব পাৰে। তিয়াই ল'লে মানে বটিবলৈ ভাল হয়। আৰু যদি আপোনালোকে এনেও বটিম বুলি ভাবে তেনেকৈও বটিব পাৰে, নিজৰ কথা। মই এনেকৈ পানীত তিয়াই লৈছোঁ। তিয়াই ল'লে মানে গাঁঠিটো মাৰিবলৈ অকণমান সুবিধা হয়। আৰু এনেকৈ হাতৰে পকোৱা হোৱাৰ পাছত অকণমান তলত এনেকৈ আঙুলিটোৰে ধৰি পেলাই টিপা মাৰি সূতাখিনি দি আকৌ উল্টা ছাইডেদি পকাই এইটো ছাইডে সুমুৱাই গাঁঠিটো মাৰি টানকৈ গাঁঠিটো মাৰি আকৌ ওপৰ ফালে এটা গাঁঠি দি দিব আৰু কাটি দিব। তেতিয়া দেখিব দহিটো ধুনীয়াকৈ ওলাই যাব। আৰু এনেকৈ বটিলে দেখিবলৈও ভাল লাগে। এইটো নতুনকৈ মই গুঠিছোঁ আৰু আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও শিকি লওক আৰু আপোনালোকে কেনেকুৱা জানে মোকো দেখাব আৰু আপোনালোকৰ পৰা ময়ো শিকিম। এয়া মোৰ দহি গুঠা হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে। আপোনালোকেও কৰি চাবচোন। আৰু পাটৰ কাপোৰত এনেকৈ কৰিলে বহুত ধুনীয়া লাগে। আপোনালোকে বোৱা কাপোৰতো কৰিব পাৰিব আৰু বেলেগ কিনা যিমান কাপোৰ আছে চবতে কৰিব পাৰিব। কিন্তু মানে যেতিয়া মানে পাটৰ কাপোৰবিলাকত এনেকৈ কৰা হয় ন, তেতিয়া তাৰ সূতাখিনি উলিয়াই পেলাই কৰাৰ নিচিনাই লাগে। তো দেখিবলৈ ইমান ধুনীয়া লাগিছে।